welcome back to my channel. So I'm at Guwahati and at Orange Studio. Many of you know that my sister, she is a folk artist. She is working on some project which is regarding Coach Rajbangsi. So music is part of our daily life and we all enjoy music. So let me show you how a song is recorded in the studio. Let's go. So shoes is not allowed inside the studio. So you have to remove your shoes. And the story is really very heavy. माउतर काना विराट मा बोले बाबू अच्छा So Coach Rajbangsi is a very old dynasty of Assam. Way back in 1515, when they came over here in Kamrup, which is a part of Assam. Studio. This is the recording studio. I will show you. But we'll have to make it. Okay. रंगीला डाला नहर माटी गोसाई जी कौन रंगे কৈ থাকো অসমীয়াত কম অসমীয়াত ক'ব হিন্দীত ক'ব আজি হে মোৰ চ' এয়া কাকুলদা হয় তো বাইদেউৰ লগত কীবৰ্ড বজায় বিৰাট ভাল প্লেয়াৰ হয় চ' তেওঁ আজি এটা বিশেষ কাম এটা কৰিব যাব বহু দিনৰ সপোন পূৰণ কৰিব আজি সপোন পূৰণ মোৰ মানুহটো চেহেৰা বেলেগ হৈ যাব আজি মই হেয়াৰ পিগমেণ্টেশ্যন কৰিম এইটো কি হয় এইটো তোমাৰ ইয়াতে যিমান চুলি নাই এইটো একচুৱেলি হেৰি নহয় এটা টেটু টাইপ বস্তু হয় তো এইটো একদম পূৰা বহা তো সেইখিনি মানে একদম এনেকুৱাকৈ ডিজাইন কৰি দিব যাতে মোৰ এই যোনটো যিখিনি গেপ হৈ আছে সেইখিনি ধৰিব নোৱাৰা হৈ যাব আৰু এইখিনি যিখিনি আছে এইখিনি মই গম নাপাওঁ ডক্টৰে 4টা বজাত কৰিব 4টা বজাৰ পিছতহে মই কিমানখিনিলৈকে পিগমেণ্টেশ্যন হ'ল গম পাম তাৰপিছত হৈ যোৱাৰ পিছত আৰু এবাৰ মনুৱে কেমেৰা কৰিব তেতিয়া চাব কেনেকুৱা লাগে সেইটো কাৰণে বৰ লেভেল দি আছে পাছত যেতিয়া দেখিব মোৰ ওলাই গ'ল তেতিয়া আকৌ ই যদি কয় তুমি সেইটো ভিডিঅ' কৰিবা নাই নাই তোমাৰ প্ৰবলেমটো কি আছিল যে খজুৱাই নেকি নাই মোৰটো নালাগে মোক নাই নাই তোমাৰ প্ৰবলেমটো কি ঘামি যায় নেকি মই ঘামিতে ভয় লাগে মোৰ ঘামি যাব খজুৱাব আৰে সেইটো আঠাটো লগালে হয় এইটো প্লেন্টেশ্যন কৰিব না তাৰপিছত কি বা হয় নাজানো না মই নালাগে সেইটো নালাগে মোটাটা ভাবিলে আমি ভৰালি বেলেগ এটা অন্য দেখা পাম বেলেগ